1 3 ওয়াত কি কৰে এটা আছিল নহয় এটা কি আছে গুটি কোন আছে গুটি কিটাটো আছে গুটি কিটা আছে নহয় ইয়াত এটা আছিল ইয়াত এটা আছিল কি হল গম পোৱা নাই গুটি আছিল নি খসা কোৱা না কি হল গুটিটো আছিল এটো তেতিয়া কি হল কি হল সরি আৰু নকৰো বি সরি বি মোৰ চাই এটা উলোৱা দে এটা তাক ধৰা এ সরি বি নকৰো প্ৰমিস সরি ঠিক আছে এবাৰ বদমাছি নকৰো একদম ঠিক আছে পাঞ্জা খেলিম পাঞ্জাত এবাৰ জুন জিকে কিন্তু কি উইনাৰ হ'ব নাই ক জুৰ থাকা মানুহ নিচিনা আহো ঠিক আছে 1 2 3 বা ও মা কম ৰেডি হ'ব পৰা ৰঙা পৰি গৈছে হাতখনটো যে ভাঙি যাব চালা ইমান জোৰ লাহেকে একদম মই জোৰকে দিলে নকৰো কিন্তু লাহেকে দিবি লাহেকে 1 মিনিট 1 2 3 মই কম 1 2 3 চিটিং তই আগতে হা না চিটিং কথা নাই একো চিটিং কথা মই জিকিছো 1 2 3 মই কম নকৰো 1 2 3 1 2 3 জুনে বলেৰে নোৱাৰিলে বুদ্ধিৰে জিকিব লাগে সব মই জিকিছো এই মই ভিডিও কৰি আছো সবে গম পাইছে কোন জিকিছে নহব এবোৰ ফুলাই দিছো আঙুলি তো চা না একদম মোৰ সপৰে খান আঙুলি ৰঙা পৰি গৈছে এইবিলাক নহব দে এইবিলাক এইটোহে চিটিং হয় চাই সৰি বদমাছি বহুত দুখ পাইছো মইতো পাৰ্টি দিম আৰু দেখিলো একদম বদমাছো নকৰ প্লিজ দিয়া হ'ব পাঁচটা বনাম হ'ব বনাইছো মই পঢ়ি যা পাঁচটা বনাইছো আমি জিগুক সাৰপ্ৰাইজ দিমা 10 মিনিট ওয়েট কৰ মই আছো তাক মই পাঁচটা ৰান্ধিম বুলি এতিয়া কৈছো যদিও মই ৰাতিপুৱা আসতে ঠিক কৰি থৈছিলো যে আজি হিহঁতক পাঁচটা খুৱাম আৰু আজি পাঁচটাটো যেনেকৈ ৰান্ধিম তাত অকনমান টুইষ্ট আছে কাৰণ মই এখুপামান পাচলি দিম বিশেষকৈ বিলাহী আৰু ক্যাপসিকাম বীৰ আৰু জিগুৰ এটো প্ৰায়ে হয় যে যেতিয়া ঘৰত কিবা পাচলি ৰান্ধো একদম ভোক নাই বা নাখাও এনেকৈ আৰম্ভ কৰে গতিকে মোৰ সদায় এটো ইচ্ছা থাকে হিহঁতে পাচলি খাও আজি চাবচোন যেটো ৰেচিপি তাত যে এনেকৈ পাচলি দিছো হিহঁতে খাওতে গমেই নাপাব অকমান অৱশ্যে বাটাৰ আৰু চিজো থাকিব নহলে টেষ্ট হেতু নাহিব কিন্তু এসপ্তাহত এদিন চলে আৰু কাৰণ হিহঁতেও হে টেষ্টটো বিচাৰে দ্বিতীয় কথাটো হল যে আপোনালোকে বহুতে হয়তো ভাবিব পাৰে যে লুডু খেলি আছে গম পোৱা নাই নে ভিডিও কৰি থাকাটো মই জানো আৰু ময়ে কৰিবলৈ দিছিলো ভিডিওটো কিন্তু বিৰে নাজানে পিছত অৱশ্যে যেতিয়া হি ফ্ৰেমৰ পৰা ওলাই গল তেতিয়া ফাকি দি থাকিব নোৱাৰিলো গতিকে মোৰ লগত যিজনে ক্যামেৰা কৰি আছিল তেওঁ কলো যে তাক ধৰা বুলি আৰু হেতু সময় ঠিক গম পালে যে ভিডিও কৰি আছো আপোনালোকৰ বহুতে কমেন্ট কৰে যে ঘৰত হৈ থকা ধুনিয়া মুহূৰ্তবোৰ বা ধেমালিৰ মুহূৰ্তবোৰ আপোনালোকে চাব খোজে সেইবাবে এনেকৈ ৰেকৰ্ড কৰিলো আৰু ইয়াৰ পিছত কেনেকৈ ৰান্ধি মাহকচোন আপোনালোকক দেখুৱাও লগতে জিগু আসলতে বাহিৰত আছে তাইক আমি এটা সাৰপ্ৰাইজ দিম আৰু চাবচোন হিহঁতে অকমানো কমপ্লেইন নকৰাকৈ কেনেকৈ খায় এয়া মই লৈছো পাস্তা এটো সুজিৰে তৈয়াৰী কিছুমান পাস্তা থাকে ময়দাৰ কিছুমান থাকে সুজি কিছুমান থাকে আটাৰ পেকেটটো খুলিবলৈ বৰ দিগদাৰি হৈছে কেতিয়াবা বেছি ষ্টাইল কৰি খুলো বুলি ভাবিলে নহয় মানে কিবাকে অকনমান টানি ফালিলো আৰু ময়দাৰ পাস্তাবোৰতকৈ আসলতে সুজি বা আটাৰ হলে বেছি হেলদি হয় কবলেহে আমি পাস্তা বুলি কওঁ কিন্তু যিসকলৰ এটো মূল খাদ্য তেওঁলোকে শেপ অনুযায়ী কোনোবাটোক পাস্তা বুলি কয় কোনোবাটোক পেনি বুলি কয় কিন্তু আমাৰ কাৰণেটো সবে পাস্তা বিশেষকৈ মইতো তেনেকৈ কওঁ সিজিবলৈ অকনমান দিলো পানীৰ লগতে নিমখ আৰু তেল দিছো যাতে পাস্তাবোৰ সিজাৰ সময়ত যেহেতু কোমল হৈ যায় ইটোৰ গাত যাতে হিটো আঠা লাগি না যায় আৰু আনফালে এয়া লৈছো চিকেন সৰু টুকুৰা কৰি লৈছো যাতে সোনকালে সিজে
তাত এতিয়া মই অকণমান মেথি যে লিফ যিটো শুকান মেথি পোৱা যায় পেকেটত সেইটোৱে অকণমান দি দিছোঁ এইটোৱে খুব ধুনীয়া এটা ফ্লেভাৰ দিয়ে অকণমান নিমখ দিলোঁ অকণমান হালধি আৰু চিলি ফ্লেক্স এইখিনি সানি পেলাই অকণমান সময় থৈ দিম আনফালে পাস্তা আমাৰ প্ৰায় বইল হৈছে এবাৰ এনেকৈ উঠাই পেলাই চাই লওঁ মানে পুৰা সিজি যাব নালাগে অকণমান বাকি থাকিব লাগে কাৰণ অলপ পাছত সসৰ লগত আৰু অকণমান এইখিনি লৰাব লাগিব আনফালে এয়া ৰুটি বনাইছোঁ আজি বোলে দুইজনী মায়ে আবেলিতে ৰুটি ভাজি খাব আৰু একো নাখায় মাহঁতেও লাহে লাহে ডায়েট কৰিব পৰা হৈছে আৰু ৰুটি যে ফুলিলে ইমান ভাল দেখে দুইখন ৰুটি এনেকৈ উলি এয়া দেখিছেনে ষ্টাইল দেখাই থাকোঁতে পৰিছিলে আজিয়ে আৰু এখন নন ষ্টিক পেনত প্ৰথম অকণমান অলিভ অইল দিলোঁ আপোনালোকে এনেই যিকোনো তেল দিও ৰান্ধিব পাৰে তাতে দি দিছোঁ এতিয়া চিকেনখিনি যিহেতু মই পিচবোৰ সৰু কৰি থৈছিলোঁ গতিকে সিজিবলৈ বেছি সময় নালাগে এনেও ব্ৰইলাৰ মাংস বৰ সময় নলয় পাস্তাখিনি মই এনেকৈ টুকি থৈ দিলোঁ এইখিনি সম্পূৰ্ণ কুক কৰিব নালাগে প্ৰায় 80% মান কুক হ'লেই হ'ল কাৰণ গৰমৰ ভাৱ লাগি এনেও অকণমান হৈয়ে যায় আৰু পাছততো চচ মিলাবলৈ আছে এয়া বিলাহী আৰু কেপচিকাম কাটি লৈছোঁ আৰু মোৰ মাংসখিনিও ফ্ৰাই হৈ গ'ল এনেকৈ ৰঙা হোৱাৰ লগে লগে নমাই থ'ব আৰু সেই একেখন পেনতে মই আৰু অকণমান অলিভ অইল আৰু দিছোঁ অকণমান বাটাৰ সদায় এইবোৰ খোৱা নহয় গতিকে মাজে মাজে অকণমান এনেকৈ বাটাৰ তেল খাওঁ আৰু আপোনালোকে ইচ্ছা কৰিলে আন কিবা পাচলিও ইয়াতে দিব পাৰে কিন্তু এটা কথা মন কৰিব যাতে সেই পাচলিটোৰ ফ্লেভাৰটো পাস্তা খাই থাকোঁতে গম নাপায় লগতে মই দি দিলোঁ কেইফুটামান নহৰু আৰু কেইটামান বেচিল লিফ ইয়াৰ পুলি এটা মোৰ বান্ধৱী এজনীয়ে দিছিল পাত কেইটামান কমিল গতিকে মই তললৈ গৈ পেলাই কেইটামান ছিঙিয়ে আনোগৈ এইটো আমাৰ তুলসী পাতৰ দৰে ঠিক নহয় কিন্তু তাৰে ভায়েক ককায়েক বুলি ক'ব পাৰি আৰু এনেকৈ যে পুলিবোৰ ৰুই থ'লে ইমান সহজ হয় নহয় কিবা ৰান্ধিবলৈ মই কোনোবাই আন কিবা উপহাৰ দিয়াতকৈ এনেকৈ গছৰ পুলি যিকেইটা লাগতিয়াল হয় ধৰক ডালচেনিৰ পৰা আৰম্ভ কৰি বিভিন্ন পুলি উপহাৰ পাইছোঁ আৰু এই আটাইবোৰ নিজৰ ঘৰতে ৰুই থওঁ আজি দেখিছেনে কিমান সহজ হ'ল সেইবাবে এইটো যে যিকোনো বস্তুতে দি খাব পাৰি বিশেষকৈ পিজ্জা বনালে ইমান ভাল হয় আৰু এয়া মই স্প্ৰেড ক্ৰীম বুলি এটা আমুলৰ আহে সেইটো ব্যৱহাৰ কৰিছোঁ এইখিনি দেখিলে কোনে ক'ব পাৰিব বাৰু যে মই ইয়াত পাচলি মিলাইছোঁ এনেকৈ পাচলি যিসকলে নাখায় তেওঁলোকৰ মাকে বিভিন্ন উপায় অৱলম্বন কৰি কিবাকৈ হ'লেও খুৱাবলৈ চেষ্টা কৰে যাৰে মাজৰ ময়ো এজনী পুনৰ পেন এখনত অলিভ অইল আৰু বাটাৰ মিলালোঁ তাতে দি দিছোঁ ফ্ৰাই কৰা চিকেনখিনি এইখিনি যিহেতু সিজিয়ে আছে গতিকে বেছি সময় নৰয় লগে লগে পাস্তাখিনি ঢালি দিছোঁ অকণমান লৰাই এতিয়া ইয়াত মই যিটো চচ বনাই থৈছিলোঁ সেইটো মিলাই দিম দেখিছেনে কিমান সহজ আৰু অকমানিবোৰে সাধাৰণতে সদায় হোৱাইট চচ পাস্তা খাম বুলি কয় কিন্তু এবাৰ এনেকৈ ৰান্ধি দিবচোন তাৰপিছত সিহঁতে ক'ব যে এইটোহে খাম নিমখ অকণমান কম হ'ব যেন লাগিছিল গতিকে আৰু অকণমান নিমখ দি দিছোঁ ওপৰৰ পৰা অকণমান চিজো ৰুকি দিছোঁ এই চিজখিনিৰ কাৰণে অকণমান সেই আঠা আঠা ধৰণৰ হৈছে পাস্তাটো উঠোৱাৰ লগে লগে দীঘলকৈ এটা লাইন হৈ উঠে এইবোৰ সিহঁতে চাই বিৰাট ভাল পায় আৰু এনেও চিজটো হেলদি যদিহে আমি তাক জোখৰকৈ ব্যৱহাৰ কৰোঁ এইখিনি আমাৰ প্ৰায় 5-6জন মানৰ কাৰণে হ'ব শেষত এয়া দিছোঁ অৰেগেনো আপোনালোকৰ তাত যদি মিক্স হাৰ্বছ আছে সেইটোও দিব পাৰিব
জুইটো কমাই এনেকৈ লৰাই দিলোঁ চিজখিনি লগে লগে গলি যায় আৰু গুণটো যে কেনেকুৱা ধুনীয়া এয়া মোৰ হেল্ডি পাস্তা ৰেডি হৈ গ'ল এতিয়া প্লেট এখনত ধুনীয়াকৈ সজাই লওঁ আপোনালোকে কোনে কোনে ৰান্ধিলে মোক এবাৰ কমেণ্টত জনাব খাবলৈ মন গৈছেনে বাৰু তাৰ বাবে কিন্তু নিজে ৰান্ধিব লাগিব এখন স্কুলকে নুস্কোৱা কোনটো সৰুখন ডাঙৰখন নহ'ব মই না খুৱাই দিম নহ'লে দিয়া চিনিয়া এখন মই খুৱাই দিম তাই ময়ে খুৱাই দিম নহ'লে নহ'ব কিন্তু চিকেনটো খাবা নে এইটো কোনটো খাবা প্ৰথম আমুৰা গালত কি লাগিলে কি লাগিলে মোৰ উঠটো এনেই গুলপীয়া একো লগোৱা নাই মই